हेलो डियर ভিউয়ার্স ইউসুফ আপডেটৰ আজি এই নতুন এটা ইনফৰ্মেটিভ তথা খুবেই গুৰুত্বপূৰ্ণ টপিকৰ ভিডিঅ' লৈ আপোনালোকক পোনপ্ৰথমে স্বাগতম জনাইছোঁ। চাওক আজি মই আপোনালোকৰ লগত আকৌ আলোচনা কৰিবলৈ ওলাইছোঁ নতুন এটা টপিকৰ ওপৰত, যেটো নেকি চাওক আপোনাৰ কিছুদিন আগৰে পৰা আপোনালোকে গম পাই আছে, যেটো নেকি লাচিত বৰফুকন দেৱৰ 400তম যেটো বাৰ্থডে, সেই বাৰ্থডেৰ কাৰণে যেটো নেকি আপোনাক মানে এছে লিখিব দিছিলে, এছে কম্পিটিশ্যন বুলি ক'ব লাগিব, সেই তাত বহুতেই মানে ৰচনা লিখি পেলাই আপলোড কৰিলে আৰু চাৰ্টিফিকেট ডাউনলোড কৰিবলৈ সক্ষম হ'ল। এতিয়া কথা হ'ল বহুতেই মানে ভাবি আছে এই চাৰ্টিফিকেটখন কিয় ডাউনলোড কৰিব দিলে বা ৰচনাটো কিয় মানে লিখিব দিলে। চ' বহুতৰে কনফিউজ। চ' আজিৰ এইটো ভিডিঅ'ত মানে সম্পূৰ্ণ কনফিউজ আপোনাক দূৰ কৰি দিয়াব। লগতে আজি একচুৱেলি মই থাম্বনেইলত যেটো লিখিছোঁ 3000 টকাকৈ লাভ কৰিব বুলি যে কৈছোঁ, একচুৱেলি এইটো ফেক এটা নিউজ মানে সকলোৰে মাজত ভাইৰেল হৈ গৈছে। চ' মই ভাবিলোঁ ভিডিঅ'ত মই কৈ দিওঁ এইটো একচুৱেলি মানে ৰিয়েল নহয়। বহুতেই ভাবি আছে যিহেতু এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মানে পোষ্ট হয়, এইটো নিশ্চয় ৰিয়েল হ'ব। চ' বহুতেই কিন্তু এনেকৈ ভাবি পেলাই পোষ্টটো শ্বেয়াৰ কৰিছে হোৱাটছআপ, টুইটাৰ, ফেচবুক বা ইনষ্টাগ্ৰামৰ মানে জৰিয়তে। চ' এনেধৰণৰ ফেক মানে যিবিলাক পোষ্ট সেইবিলাক যাতে আপোনালোকে শ্বেয়াৰ কৰি নাথাকে, তেনেকুৱা কোনো আপডেট বা এনেকুৱা ধৰণৰ কোনো 3000 টকা দিওঁ বুলি কোনো ধৰণৰ আপডেটছ কিন্তু আমি পোৱা নাই। চ' চাওক ইয়াত কি কৈছে, যিসকল ছাত্ৰ ছাত্ৰীয়ে লাচিত বৰফুকনৰ 400তম জন্ম জয়ন্তীৰ বিষয়ে মানে বিষয়ে কি লিখনি ছাবমিট কৰি চাৰ্টিফিকেট লাভ কৰিলে, সেইসকল ছাত্ৰ ছাত্ৰীৰ ইউনিক আইডিত থকা বেংক একাউণ্ট নম্বৰত 3000 টকা অসম চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে বুলি অলৰেডি ক'লে। হেছটেগ চাওক কৈছে লাচিত বৰফুকন। চ' চিম্পলি চাওক এনেকৈ কিন্তু এই যিটো মানে পোষ্ট, এই পোষ্টটো কিন্তু শ্বেয়াৰ হৈ ভাইৰেল হৈ পৰিছে বহুতো লোকৰ মাজত। এই চাওক এতিয়া ছ'চিয়েল মিডিয়াত কিন্তু এই যিটো পোষ্টটোৱে এটা তোলপাৰৰ সৃষ্টি কৰিছে। বহুতেই ভাবি আছে এইটো ৰিয়েল হয়। চ' এনেকুৱা ধৰণৰ যিবিলাক ফেক বস্তু বা ফেক কিছুমান পোষ্ট, এই ফেক পোষ্ট কিছুমানৰ ফালৰ পৰা জানোবা আমি আচলতে দূৰত থাকিব লাগে, কিয়নো এনেকুৱা ধৰণৰ কিছুমান পোষ্টে মানুহক মানে বিপাঙত পেলায়। চাওক এনেকুৱা ধৰণৰ কোনো পইচাৰ কথা এতিয়ালৈকে কোৱা নাই, হয়তোবা মই জাষ্ট পহুকানে শুনি আছোঁ ইয়াত কিবা প্ৰাইজৰ মানে ব্যৱস্থা ৰাখিব বুলি। চ' সেইটো নাজানো, কনফাৰ্ম হ'লে মই নিশ্চয় আপোনালোকক জনাম। চ' চিম্পলি চাওক এনেকুৱা ধৰণৰ যদি পোষ্ট আপোনালোকে পায়, এইবিলাক আপুনি চিম্পলি ডিনাই কৰিব বা এভইড কৰি চলিবলৈ চেষ্টা কৰিব। চাওক চিম্পলি মই আপোনালোকক এইখিনি আজি জনালোঁ, ইয়াত কোনো ধৰণৰ পইচাৰ কথা কোৱা নাই। মই এতিয়ালৈকে কোনো ধৰণৰ নটিফিকেশ্যন পোৱা নাই বা তেনেকুৱা ধৰণৰ নিউজ চেনেলৰ জৰিয়তে এইটো এতিয়ালৈকে আপডেট মানে হোৱা নাই। চাওক আপোনালোকে হয়তোবা সকলোৱে গম পায়, এনেধৰণৰ যদি কিবা আপডেট আহে সকলোতকৈ আগত কিন্তু আমাৰ অসমৰ যিবিলাক মানে নিউজ লাইভ যেনেকুৱা নিউজ লাইভ বা নিউজ 18 এনেকুৱা ধৰণৰ যিবিলাক নিউজ আছে পৰ্টেল বা চেনেল, চ' এনেকুৱা চেনেলবিলাকে কিন্তু এইবিলাক খবৰ পোৱাৰ আগতে পাৰিলে সিহঁতে মাথা মাৰি থাকে, আপোনালোকে হয়তোবা গম পায়। চ' মই তেখেতসকলৰ একো নেগেটিভ মাৰ্কিং মই কৰা নাই। এইটো ভাল খবৰ পালে তেখেতসকলে নিশ্চয় আমাক জনাব, আৰু সেই নিউজ লাইভ বা তেনেকুৱা ধৰণৰ পৰ্টেলৰ জৰিয়তে কিন্তু বা চেনেলৰ জৰিয়তে কিন্তু আমি এই যিবিলাক বাতৰি বা আপডেটছবিলাক মানে যিবিলাক সত্য কথা আৰু সেইবিলাক কিন্তু আপুনি বা আমি পাই থাকোঁ। চ' তেনে ক্ষেত্ৰত আপুনি নিশ্চয় গম পালে এই যিটো পোষ্ট বা এই যিটো 3000 টকা দিয়াৰ কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে, ইয়াত মানে যিটো আপোনাৰ টুইটাৰ পোষ্ট দেখা গৈছে, এনেকুৱা ধৰণৰ পোষ্ট কৰাৰ আগতে কিন্তু আমি গম পাই যাম বা এই পোষ্টটো হোৱাৰ পিছতো কিন্তু নিউজ চেনেল মানে বিলাকৰ জৰিয়তে কিন্তু আমি আপডেটছবিলাক পাই যাম। বা এনেকুৱা ধৰণৰ যদি আচলতে কিবা ৰিয়েল পোষ্ট আমি পাওঁ, আমি যিবিলাক মানে ইউটিউবাৰ আছোঁ একচুৱেলি এডুকেশ্যন ৰিলেটেড বা ইনফৰ্মেটিভ চেনেল কিছুমান আছে যিসকলে চলায়, তেওঁলোকে কিন্তু এইবিলাক আপডেট সকলোতকৈ আগত দিব। কিন্তু আপোনালোকে কি পাইছে, এইবিলাক ফেচবুক বা হোৱাটছআপ ষ্টেটাছৰ জৰিয়তে বহুতেই শ্বেয়াৰ কৰিছে। চ' এই যিবিলাক ফেক পোষ্ট, একচুৱেলি ফেক পোষ্টবিলাক আপোনালোকে তেতিয়াই গম পাব যেতিয়া নেকি আপুনি গম পাব যে মানে চাব নিউজ লাইভ বা কোনো ধৰণৰ ভাল ইউটিউবাৰ মানে যিবিলাকে নেকি ফেক ভিডিঅ' আপলোড নকৰে। আপোনাক মই মোৰ চেনেল বুলি কোৱা নাই, বহুত চেনেল আছে যিবিলাকে ফেক ভিডিঅ' নিদিয়ে, তেনে চেনেল আপুনি ফ'ল' কৰিব বা ছাবস্ক্ৰাইব কৰি ৰাখিব। আপুনি নিশ্চয় যিবিলাক ৰিয়েল নটিফিকেশ্যন সেইবিলাকহে পাব, কোনো ধৰণৰ ফেক নটিফিকেশ্যন আপোনালোকে নাপায়। চ' চিম্পলি আপোনাক আজিৰ যি এইটো ভিডিঅ'ৰ জৰিয়তে মই এইখিনিয়ে জনাই দিলোঁ। একচুৱেলি আজিৰ ভিডিঅ'টোত মোৰ বেলেগ কোনো ধৰণৰ এইম নাছিল। আজিৰ এইটো ভিডিঅ'ত মই এই যিটো ফেক পোষ্ট ভাইৰেল হৈ পৰিছে, এই পোষ্টটোৰ বিষয়ে মই ক'ম বুলি ভাবিছোঁ, কিয়নো বহুতেই বিপাঙত পৰিছে, বহুতেই ভাবি আছে সঁচাই পাম নেকি,
কনফিউজ হৈছে বহুতে ভাবি আছে মানে কিছুমানে চিম্পুলভাৱে ৰচনাটো আপলোড কৰিছে 1 পেজ লিখি বা 2 পেজ লিখি তেওঁলোকে হয়তো ভাবি আছে আমি বেছিকৈ লিখিলে বেছিকৈ পালোহেঁতেন নেকি বহুতেই কিন্তু মোক মেছেজো কৰিছে এই মানে যিটো টপিক এই টপিকৰ ওপৰত বহুতেই মেছেজ কৰিছে চ' একচুৱেলি মই ইমান মেছেজৰ ৰিপ্লাই দিওঁতেও মই অকণমান প্ৰব্লেম পাইছোঁ আপোনালোকে বেয়া নাপাব মই মোৰ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিলোঁ চ' নিশ্চয় সময় মিলাই পেলাই আপোনালোকৰ যিবিলাক মানে কমেণ্ট বা মেছেজ সেই মেছেজবিলাকৰ মই সম্পূৰ্ণভাৱে ৰিপ্লাই দিবলৈ চেষ্টা কৰিম চ' মূলতঃ আজিৰ ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় ল'ব বিচাৰিছোঁ পুনৰ লগ পাম ইউটিউব আপডেটৰ নতুন এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে আপুনি ভালে থাকক সুস্থ থাকক তাৰেই কামনা কৰিছোঁ লগতে চাওক পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ ভাল খবৰ বা ইনফৰ্মেটিভ কিছুমান আপডেটছ বা ৰিলেটেড টু জব কিছুমান নটিফিকেশ্যন আপোনালোকে মোৰ এইটো চেনেলৰ জৰিয়তে পাবলৈ হ'লে চিম্পলি চেনেলটো আপুনি তলৰ পৰা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব লগতে অল নটিফিকেশ্যন এলাউ কৰি দিব যাতে মই আপলোড দিয়া এনেধৰণৰ ভিডিঅ' নটিফিকেশ্যনবিলাক সকলোৰে আগত আপুনি লাভ কৰিবলৈ সক্ষম হয় লগতে চেনেলটো যদি আপোনাৰ ভাল লাগে আপোনাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব জয় অসম বাই বাই